ধুনীয়াকৈ এযোৰমান মাছাৰ্জ কটনৰ মেখেলা চাদৰ দেখাব লৈছোঁ আপোনালোকক। এইযোৰ চাওক, এইখন হৈছে চাদৰ গ্ৰে কালাৰ, সুন্দৰ এযোৰ কাপোৰ। ৰেডত ফুলৰ কামখিনি কৰা আছে। আঁচলৰ ডিজাইনটোত এনেকৈ থাকিব আৰু গোটেই গাতে দুটা দুটাকৈ পাতেৰে বুটাৰ কামখিনি কৰা আছে। চাওকচোন, খুবেই সুন্দৰ হয়। এইখন হৈছে মেখেলা, আঁঠুৰ ওচৰলৈকে ফুলৰ কামখিনি কৰা আছে, বুটাৰ কামখিনি। আৰু এইকেইটা হৈছে ইয়াৰে ছাইড পাৰি, ৰেড সূতাৰে কৰা আছে। মাৰ্চাৰ্জ কটন হয়, আপোনালোকে গৰমত সুন্দৰকৈ পিন্ধিব পাৰিব। আৰু এইটো হৈছে ব্লাউজৰ পিচ। চাওকচোন, সুন্দৰ হয় কাপোৰযোৰ। পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। নেক্সট এযোৰ দেখাওঁ। এইযোৰ হৈছে মাৰ্চাৰ্জ কটনৰে গ্ৰীণ কালাৰত, আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। এইখন হৈছে চাদৰ, য়েল্লো আৰু পিংক সূতাৰে ফুলৰ কামখিনি কৰা আছে। গোটেই গাতে ঘন ঘনকৈ বুটাৰ কামখিনি কৰা আছে। আঁচলত এনেকৈ থাকিব, আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। খুবেই সুন্দৰ হয় কাপোৰযোৰ। ৰেডি কৰিলে খুব সুন্দৰ লাগিব আৰু গৰমত পিন্ধিবলৈ খুবেই আৰাম পাব। মেখেলাত আঁঠুৰ ওচৰলৈকে এনেকৈ বুটাৰ কামটো কৰা আছে আৰু ছাইড পাৰি এনেকৈ য়েল্লো কালাৰত থাকিব। লগতে থাকিব এটা ব্লাউজৰ পিচ। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। নেক্সট এযোৰ দেখাওঁ। এইযোৰো খুবেই সুন্দৰ হয়, একেবাৰে ছফ্ট মেটেৰিয়েল হয় কাপোৰযোৰ। খুবেই গাতে লাগি থকা কাপোৰ এযোৰ, আপোনালোকে পিন্ধি খুবেই আৰাম পাব কাপোৰযোৰ। চাওকচোন, এইখিনি হৈছে আঁচলৰ ডিজাইন। ডাঙৰ ডাঙৰ বুটাৰে আঁচলৰ থাকিব আৰু গোটেই গাতে সৰু সৰুকৈ বুটাৰ কামখিনি কৰা থাকিব। এইখন হৈছে ইয়াৰে মেখেলা। খুবেই সুন্দৰ হয় কাপোৰযোৰ, আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। একেবাৰে গৰমত পিন্ধিব পৰা এযোৰ কাপোৰ। আৰু ব্লাউজৰ পিচ থাকিব, লগতে ছাইড পাৰি থাকিব। এয়া চাওক, এইখিনি হৈছে ব্লাউজৰ ছাইড পাৰি আৰু ব্লাউজৰ পিচ। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। এইযোৰ হৈছে টচ কটনৰ চি গ্ৰীণ কালাৰত এযোৰ ধুনীয়া কাপোৰ। আঁচলত এনেকৈ য়েল্লো কালাৰত কাম কৰা থাকিব, লগতে য়েল্লো আৰু কফি কালাৰে বুটাৰ কামখিনি সৰু সৰুকৈ গোটেই গাতে কৰা থাকিব। আৰু এইখন হৈছে ইয়াৰে মেখেলা, য়েল্লো আৰু কফি কালাৰে বুটাৰ কাম কৰা আছে আৰু আঁচলত হালধীয়া সূতাৰে কাম কৰা আছে। আৰু এইখিনি হৈছে ইয়াৰে ছাইড পাৰি আৰু ব্লাউজৰ পিচ। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব।